এইগাল বস্তু সব সিজিল কৰিব লাগে Hello and welcome back to my YouTube channel. মই দীপাইন্তে আপোনালোকক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লে স্বাগতম জনাইছো। যদি আপোনালোকে মোৰ চেনেলটো কোন প্ৰথমবাৰৰ বাবে চাইছে তেন্তে হাই আই এম দীপাইন্তা বৰদলৈ মেক চিয়'ৰ ইউ ছাবস্ক্ৰাইব টু মাই চেনেল আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেন্তে থেংক ইউ ছ' মাছ চ' আপোনালোকে গম পাইছে মই বৰ্তমান মোৰ যিটো ইউটিউব চেনেল মই তাৰ নামটো চেঞ্জ কৰিছোঁ হয় মই নামটো চেঞ্জ কৰি দিলোঁ আৰু বিশেষ কাৰণ আছিলে মই জাষ্ট মন গ'ল মই এনেই জাষ্ট নামটো চেঞ্জ কৰি দিলোঁ মানে ইভাগে বহুত দীঘল হৈ গৈছিলে অসমীয়া ছোৱালী দীপাইন্তা আছিলে আগতে তো এতিয়া মই ডিম্পল টিপছ কৰিছোঁ আপোনালোকে গম পাইছে তো সেয়াই আৰু এতিয়া আকৌ মই ৰুম শ্বিফ্ট কৰিলোঁ এটা নতুন ৰুমলৈ আৰু সেয়াই সেই তাতে এইবোৰ বিজি হৈ আছিলোঁ আৰু ইমান লাষ্ট যিটো ভ্লগৰ পিছত সেইবোৰতে ইটো কৰি থকাত আকৌ ভ্লগ বনাব নোৱাৰিলোঁ কিন্তু আজি আকৌ বনাইছোঁ তো আজি মই নতুনকৈ বেলেগ এটা ৰুমত শ্বিফ্ট হৈছোঁ তো ব'লকচোন কেনেকৈ কি কৰিব ঢেৰ বস্তু শেষৰপৰা চিজিল কৰিব আছে এতিয়াও তো ব'লকচোন মই প্ৰথমতে বস্তু এটা দেখাম হা এইটো হৈছে মোৰ ৰুমটো এফালে বাহিৰৰ ভিউ আৰু সোমাই গৈ ফাৰ্ষ্ট এইটো এটা ৰুম আৰু এইগাল বস্তু চব চিজিল কৰিব লাগে এইগাল যেনেকৈ আনিছিলোঁ এতিয়া গোটেইবোৰ চিজিলো কৰিব লাগিব আৰু এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটো ফালে ড্ৰয়াৰ আছে এইবোৰ চব ৱাল শ্ব'কেছ এইবোৰ ৱাল ড্ৰপ তো এইগাল বস্তু ধেমালি বস্তু নে কেইটা বেগ আছে নহয় এগাল আনিছোঁ যেনেকৈ এতিয়া চিজিলো কৰিব লাগিব আৰু এটা বেছিন আৰু এখন এইজনী মই লেতেৰা হৈছে মিৰৰটো চফা কৰিব লাগিব তো আমি আগলৈ গৈ থাকোঁ এখন দৰ্জাখন খুলিলে ফাৰ্ষ্ট কিটচেনটো পায় ইয়াত বাল্বটো লগোৱা নাই এইটো হৈছে কিটচেন চটো মটো ইমানো সৰু নহয় স্পেচটো বহুতেই ডাঙৰ হয় আৰু এয়া এইগাল বস্তুগাল আৰু এইটো এটা ৰুম ইয়াত বেডকেইখন লগোৱা নাই বেডকেইখন লগাই ল'ম আৰু এইটো এটা ডাঙৰ ৰুম সেইফালে মিছ প্ৰীতি হাই তো তাই বোলে বাহিৰৰ সৌন্দৰ্য কি চাইছে তাইহে জানে আৰু সেয়াই ইফালে এইটো এটা সৰু কৰিডৰ টাইপ তাৰপৰা এইফালে এইটো বাথৰুমটো নেদেখাওঁ কাৰণ এইবোৰ কিনো দেখাম নৰ্মেল যি বাথৰুম সেয়াই তো ভাবি পোৱা নাই কি কৰোঁ ভাবি পোৱা নাই কিনো কৰোঁ এগাল বস্তুগাল দেখি মাথাটো ঘূৰাই গৈছেগৈ আৰু এইফালে মানুহ এজন আহিছে ৰ'ব মিষ্টাৰ অবিনাশ দত্ত আহিছে খাবলৈ কি খাবলৈ আহিছে আৰু সি চব বস্তু চব আনিছে সি হেল্প কৰিছে বাৰু কিন্তু এতিয়া সি এইবোৰ চব চফা কৰিব আনিছিলে যেনেকৈ চফা কৰিব আৰু সেয়াই বহুত কাম আছে এতিয়া চাফ চফাই অভিযান এতিয়া তুমি চফা কৰিবা নে কিনো এনেই দেখি পেলাই কি হ'ব আৰু তো এতিয়া আমাক কাইদেৱে কি কৰি আছা কি কৰিছ পটাপট ভালকৈ এইবোৰ চব চাফা কৰ তাৰপিছত এইবোৰ চব কৰিব দেই এইবোৰ ইয়াত থ'লোঁ এইবোৰ এতিয়াও বাকী আছে তো গা পা ধুই আজৰি হৈছোঁ আৰু এতিয়া
বহুত দেৰি হ'ল চব চফা কৰি মেলি চব চিজিল কৰি মেলি বহুত দেৰি হৈ গ'ল আৰু এতিয়া খানা বনাইছে চাওঁগৈচোন বোলো কোনেনো খানা বনাই আছে তো ব'লকচোন পাকঘৰত কি কাম লাগি আছে চাওঁগৈ এইফালে মই ধুইছিলোঁ কি কৰিছ অঁ তো এতিয়া এই কৰিছে ধনিয়া আৰু মিষ্টাৰ অবিনাশ দত্ত আপুনি কি বনাই আছে চিকেন এইবোৰ অবিনাশ দত্তৰ স্পেচিয়েল চিকেন বনাই আছে আৰু কিবা ক'ব তো এয়া সিহঁতি খানা বনাই আছে আৰু যাওঁচোন আগফালে Tell me that you're different. This is when you try to make me fall. Convince me it's true. And that is why you want me like you do. But you didn't even have to try. 'Cause you can start a fire without a spark. আমাৰ দুই কাম কৰি আছে কিমান আগবাঢ়িছে আপুনি কি কৈছে तो यहाँ से हम आज खाना कुकमेंट এয়া হৈছে পিছফালে কুকমেন পুৰা কামত বিজি কিবা ক'বা No comment. Tôi খাবই জানি আমি খোৱাত আছো আৰু এইফালে বনাই আছে আমাৰ ভালেই হ'ল বনাই চলাব নেলাগে প্ৰথমতে লৈ লওঁ তাৰপৰা সেয়া বোলে হৈ গ'ল আমি অকণমান চিল মাৰোঁ এইফালে খানা বনাই থওঁ অলপ পিছত আহিম দেই পাৰফেক্ট মজা বনাইছা আমাৰ লাষ্ট এয়া গাৰ্নিচিং হৈ গ'ল কুকমেন ভাগৰি গৈছে বহুত কষ্ট হৈছে আৰু এইফালে কিবা এক্সাইটমেণ্ট দেখা আকৌ ভাত খোৱা কিবা এক্সাইটমেণ্ট দেখা আকৌ তো এয়া এক ছেকেণ্ড মই দেখাই দিছোঁ এয়া হৈছে আমাৰ ফাইনেল চিকেন তো আমাৰ বাইদেউ এতিয়া কাম এটা কৰিছে চাওঁগৈচোন বোলো বাইদেউ কি কৰিছে চাফাই এক ছেকেণ্ড এইটো মই এটা কৈছিলোঁ অকণমান গম পোৱা নাই এইডোখৰ পাতটো কিয় ইমান ব্লেক হৈ গৈছে আগতকৈ অকণমান কমিছে সেয়া মই এনেকৈ বটল এটা এনেকৈ কাটি মেলি এনেকৈ ধুনীয়াকৈ মানি প্লেণ্ট এটা ৰুইছোঁ আৰু মই ভাবিছোঁ এইটো ইয়াত থ'ম বুলি ইয়াত আৰু এয়া চব চাফা কৰি আছে
এয়া বাহিৰৰ এটা দৃশ্য এইখন আছে মোৰ প্লেট চ' আমি এতিয়া খাওঁ চিকেন আৰু ভাত আৰু এয়া অকণমান টেঙা তো আমি খাই লওঁ তাৰপিছত কৈ আছোঁ কেনেকুৱা বনাইছে ভাত পানী খাই এতিয়া আজৰি হ'লোঁ আৰু বহুত বেছি টেষ্টি আছিলে বহুত বেছি টেষ্টি চিকেন আৰু সেই এতিয়া ভাত পানী খাই আজৰি হৈ মেলি তো এইফালে বাইদেউ আহিছে তো বাইদেউ সুধিছোঁ কেনেকুৱা পালে খাই টেষ্টি বহুত টেষ্টি আছিলে ন বহুত টেষ্টি আছিলে চিকেন মিষ্টাৰ অবিনাশতো চিকেন হিট মাৰিছে তো আৰু সিও ভাত পানী খাই মেলি গ'ল আমি দুজনী এতিয়া এয়া আছোঁ চ' এইটোৱে আছিলে আজি মোৰ ভিডিঅ' আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব চ' ডেট মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমেই ন'টিফাই হৈ যায় তো বেলেগ ভিডিঅ'ৰ সৈতে আকৌ আহিম টিল দেন কিপ ৱাচিং লাভ ইউ অল বাই